যদি আপোনালোকে এই চেনেলটোলৈ নতুনকৈ আহিছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো শেষলৈকে চাই যদি ভাল লাগে লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ তো আপুনি আপোনাৰ নিজৰ ইমেইল আইডিটোক লৈ খং কৰিবলগীয়া হৈছে নেকি অজস্ৰ ইমেইল ক'ৰ পৰা আহিছে গম নাপায় তমুক ৱেবছাইট বিভিন্ন ইমেইল আইডি আহি আপোনাৰ ইমেইলৰ গোটেই বক্সটো ভৰ্তি হৈ গৈছে কিয় জানেনে কাৰণ আপোনালোকে যিকোনো কিবা এটা এপ ইউজ কৰাৰ লগে লগে আপোনাৰ নিজৰ পাৰ্চনেল ইমেইল আইডিটো দি দিয়ে যাৰ কাৰণে অলপ সময়ৰ কাৰণে আমাৰ ইমেইল আইডি এটা OTP ৰিচিভ কৰিব লাগে যাতে আমি সেই এপটোৰ বা সেই ৱেবছাইটটোৰ কামখিনি সম্পূৰ্ণ কৰিব লাগে তাৰপিছত কোনো প্ৰয়োজনেই নোহোৱা হয়তো এটা দিন বা এঘণ্টাৰ কাৰণে সেই ৱেবছাইটটো আপুনি ইউজ কৰিলে তাৰপিছত কিন্তু তাৰ ৱেবছাইটবিলাকৰ পৰা বিভিন্ন মেছেজ আহি আপোনাৰ ইমেইলৰ ইনবক্সটো ফুল হৈ থাকে তো আজি সেই যিটো প্ৰব্লেম আপোনালোকে ফেচ কৰি আছে বা যিটো কাৰণে খং কৰিছে সেই প্ৰব্লেমটো আজি মই আপোনালোকৰ বাবে সলিউশ্যন লৈ আহিছোঁ তো বলক আপোনালোকে কেনেকৈ সেই ইমেইল আইডিটো নিদিয়াকৈ এটা টেম্পৰেৰী ইমেইল আইডি ক্ৰিয়েট কৰি গোটেই কামবিলাক কৰিব পাৰে আৰু গোটেই এই যে যিটো প্ৰব্লেম ফেচ কৰি আছে সেইটো কেতিয়াও কৰিব নালাগে বলক আমি স্ক্ৰীনত আপোনালোকক দেখুৱাই আছোঁ কেনেকৈ সেইখিনি কাম কৰিব টেম্পৰেৰী মেইলটো আপুনি ক্ৰিয়েট কৰিবৰ কাৰণে আপুনি আপোনাৰ মোবাইলত থকা যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰিব লাগিব যিহেতু মোৰ তাত ক্ৰম ব্ৰাউজাৰ আছে গতিকে মই মোৰ ক্ৰম ব্ৰাউজাৰটো অ'পেন কৰিম ক্ৰম ব্ৰাউজাৰটো অ'পেন কৰি আপুনি চাৰ্চ কৰিব লাগিব যিটো ৱেবছাইটলৈ আমি যাব লাগিব তাৰ কাৰণে আমি লিখিম tempmail.org আপোনালোকৰ সুবিধাৰ কাৰণে মই এই ৱেবছাইটটো ডেছক্ৰিপশ্যনত দি দিম এই ৱেবছাইটটোত এণ্ট্ৰি কৰাৰ মাত্ৰকে এনেকুৱা এখন ইণ্টাৰফেচ আপোনালোকে দেখিবলৈ পাব আৰু আপোনাৰ টেম্পৰেৰী ইমেইল আইডিটো অলৰেডি ক্ৰিয়েট হৈ যাব তো দেখিব পাৰিছে এইটো হওক আপোনাৰ টেম্পৰেৰী ইমেইল আইডি যিটো আপুনি যিকোনো কামৰ কাৰণে ব্যৱহাৰ কৰিব পাৰিব ইয়াত আছে QR কোড আৰু কপি আপুনি QR কোড আকাৰতো পাব আৰু আপুনি কপি কৰি লৈ ল'ব পাৰিব যিহতে আপুনি ইউজ কৰে তো ইয়াৰ তলৰ ফালে আপুনি ইয়াৰ ইনবক্সটো দেখিবলৈ পাব তো যেহেতু মই ইয়াত আপোনাক কোনো এপছ বা ৱেবছাইট ৰান কৰি দেখুৱাব নোৱাৰিম সেইকাৰণে মই এই ইমেইল আইডিটো কপি কৰি ল'ম আৰু মোৰ যিটো পাৰ্চনেল ইমেইল আইডি হয় বা জিমেইল একাউণ্ট আছে তাৰ পৰা মই এই ইমেইলটোলৈ এটা মেছেজ পঠিয়াম তো সেইকাৰণে মই ইমেইলটো কপি কৰি ল'লোঁ আৰু মই জিমেইল একাউণ্টটো অৰ্থাৎ মোৰ জিমেইল এপটো অ'পেন কৰিম আৰু মোৰ জিমেইল একাউণ্টৰ পৰা সেই ইমেইলটোলৈ এটা মেছেজ পঠিয়াম মই ইয়াত লিখিম tempmail টেষ্ট আৰু হেল্ল' টাইপ কৰিম আৰু এই ইমেইলটো মই তালৈকে পঠিয়াই দিম যদি আপোনালোকে এতিয়ালৈকেও মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই আৰু এনেকুৱা ধৰণৰ ইনফৰমেশ্যন ভিডিঅ' পাব বিচাৰে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ওচৰত থকা ঘণ্টা বটনটো দবাই দিব তো বলকচোন আমাৰ ইমেইলটো ইয়াত আহিছেনে নাই চেক কৰি চাওঁ তো আমি ইমেইলত দেখিবলৈ পাম এইটো ইনবক্সটো যেতিয়া অ'পেন কৰিম তো মোৰ ফালৰ পৰা এটা মেইল আহিছে যিটো মেইল মই পঠিয়াইছিলোঁ ইয়াত চেক কৰি চাম ঠিকমতে আহিছেনে তো ইয়াত দেখিব পাৰিছে যিটো মেইল মই পঠাইছিলোঁ হেল্ল' আৰু ছাবজেক্টটো tempmail টেষ্ট বুলি এই গোটেইখিনি আহিছে গতিকে আপোনালোকে এই মেইলটো টেম্পৰেৰীভাৱে যিকোনো ৱেবছাইট বা এপছত ইউজ কৰিব পাৰিব আপোনালোকে যদি এই ৱেবছাইটটো ইউজ নকৰি অকল এণ্ড্ৰইড এপটো ইউজ কৰিব পাৰে সেই এপটো আপুনি গুগল প্লে ষ্ট'ৰত গৈ tempmail মাৰি দিলে এপছটো পাব আৰু ডাউনলোড কৰি ল'ব পাৰিব যদি আপোনালোকৰ সুবিধাৰ কাৰণে মই সেই এপছটোৰ লিংকটো ডেছক্ৰিপশ্যনত দি দিম আৰু যদি আপুনি এই যিটো ইমেইল আছে সেই ইমেইলটো যদি চেঞ্জ কৰিব বিচাৰে অন্য এটা ইমেইল ল'ব পাৰে আপুনি তলত থকা ডিলিট অপশ্যনটোত ক্লিক কৰিব ক্লিক কৰিলে অন্য এটা নতুনকৈ ইমেইল পুনৰবাৰ লোড হ'ব এয়া আপোনালোকে দেখিব পালে এটা অন্য এটা ইমেইল লোড হৈছে এনেদৰে আপোনালোকে আনলিমিটেড টেম্পৰেৰী ইমেইল আইডি ক্ৰিয়েট কৰি বিভিন্ন একাউণ্ট আৰু এপছত ইউজ কৰিব পাৰিব ধন্যবাদ